নমস্কাৰ, মিণ্টা কিচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু কালি আহি পালোঁ আমি চাইমিকা। কালি ৰাতি ইমান ভিডিঅ' কৰিবলৈ নহ'ল আৰু কালি আহিও ইমান ভিডিঅ' কৰিব নহ'ল, যিহেতু ইমান বৰষুণ দিছে কালি। আৰু এতিয়াও আছোঁ চাইমিকাতে। আৰু ৰাতিপুৱা 9:30 বাজিছে, 9:30 এইটো মৰ্ণিং ভিউ। আৰু চাইমিকাত যিসকলে আহিম বুলি ভাবি আছে চেৰাপুঞ্জীত, তেওঁলোকৰ কাৰণে ভিডিঅ'টো খুব সুবিধা হ'ব। মই ডিটেইলছ গোটেই ক'ম, ৰুমটো দি দিম আৰু ৰুমবিলাক কেনেকুৱা, ইয়াৰ ৰেণ্টবিলাক আৰু খানা কেনেকুৱা, গোটেইখিনি মই এই ভিডিঅ'টোত দিম। আপোনালোকে কোনোবাই আহিম বুলি যদি ভাবিছে আহিব পাৰিব, যিহেতু ইয়াৰ ৰুমবিলাকো খুব বেছি দামো নহয় বেলেগ ৰিজৰ্টবিলাকতকৈও। আৰু ইয়াৰ ছাৰ্ভিচো খুব ভাল পালোঁ আমি, গতিকে ভিডিঅ'ত গোটেইখিনি জনাম মই আপোনালোকক। ভিডিঅ'টো গতিকে চাব বুলি আশা কৰিলোঁ। আৰু ডিটেইলছ গোটেইখিনি কৈ আছোঁ সেই ভিডিঅ'ৰ যোগেদি। আৰু ৰীলো বনাইছোঁ মই বহুত, আৰু ৰীলখিনি আপোনালোকে মোৰ ইনষ্টাগ্ৰাম আইডিত minita11289ত পাব। ৰীল অলৰেডি কালিৰ পৰা আপলোড কৰি আছোঁ বাৰু, আৰু কৰিম, বনাম এতিয়া গৈ। এতিয়া আৰু ড্ৰেছ চেছ পিন্ধি লৈছোঁ, এতিয়া বনামগৈ, চাব বুলি আশা কৰিলোঁ। আমি পালোহি চাইমিকা ৰিজৰ্ট, আৰু ৰিজৰ্টখনৰ মই ৰুমটোতো দেখাম। আৰু এয়া বাহিৰৰ এইবিলাক পৰিৱেশ খুব ধুনীয়া হয়, খোলা জেগা মানে। আৰু এইটো হৈছে আমাৰ ৰুম। এতিয়া ৰুমটো আপোনালোকক দেখাই আছোঁ। আৰু এনেকৈ আমি ভিতৰলৈ সোমাই আছোঁ। এয়া হৈছে আমাৰ ৰুমটো। এইখন হৈছে বেডখন, খুব ধুনীয়া, চাফ চিকুণ আছিলে কিন্তু, আৰু ৰুমটো দেখিবলৈ খুব ধুনীয়া আছিলে। আৰু ইয়াত এটা দিছে হিটাৰ, যিহেতু ইয়াত ঠাণ্ডা পৰে ন, সেইটো কাৰণে হিটাৰ দিছে। আৰু এইবিলাক চাওকচোন, তামোল গছৰ নিচিনা হয়, তামোল গছৰে হয়। এই ধৰণে কি ধুনীয়াকৈ এটা ৰুম বনাই দিছে তেওঁলোকে, পূৰা নেচাৰেলত ৰাখিছে আৰু ৰুমবিলাক। আৰু এইটো হ'ল পাকঘৰ। আপোনালোকে কিবা ৰান্ধি খাবলৈ হ'লেও ৰান্ধিব পাৰিব, যেনেকৈ মেগী, কিছুমান সৰু সৰু বস্তু ইয়াতে বাচন চাচন থৈছে। আৰু এইটো ইণ্ডাকশ্যন এটা দিছে, আৰু এইটো কেটলিও দিছে চাহ বনাব, কফি বনাবৰ কাৰণে। আৰু চিংটো চাওকচোন কি ধুনীয়া চাফা কৰি ৰাখিছে। আৰু ইয়াতে হৈছে চাহ কফি এইবিলাক আছে, গাখীৰ, আৰু পানীও দুবটল দিছে। আৰু এইফালেও টেবুল, মানে টেবুল, চফা, মুঠতে বহুতখিনি বস্তু ৰাখিছে। এইটো এটা চফা, ইয়াত শুং বুলিলে মানুহ শুবও পাৰিব। আৰু ইয়াতো এটা চফা আছে, কাঠৰে, দেখিছে নাই বস্তুবিলাক, সেইটো কাৰণে ভাল লাগিছে। চব কাঠৰ, বাঁহৰ, তামোলৰ খুটাৰ এনেকৈ। মোৰ এই মোবাইলটো মানে কিবা এটা পৰি গৈছিলে, সেই তেনেকৈ খেলিমেলি এটা হৈছিলে ভিডিঅ' কৰোঁতে। চাওকচোন, ওপৰৰ ফালেও চাওক কি ধুনীয়া লাগিছে, একদম নেচাৰেলত ৰাখিছে মানে হেৰিবিলাক, ৰুমবিলাক। যিহেতু আমি প্ৰকৃতি বুকুলৈ আহিছোঁ ন চাবৰ কাৰণে। আৰু এইটো হৈছে বেলকনি, মানে বাৰান্দা, তাৰ পৰা এয়া ভিউটো চাব পাৰি এই দূৰলৈ। আৰু এইবিলাক সৰু সৰু টেণ্টৰ হেৰিবিলাকো এওঁলোকৰে হয়। আৰু সেইফালে দূৰত আৰু কটেজ আছে, মানে বহুত ডাঙৰ এলেকাটো। সেইফালে দূৰত দেখিছে, সেইবিলাক এওঁলোকৰে কটেজ হয়। আৰু ইয়াতো আছে টেবুল চকী। আৰু এইটো হৈছে বাথৰুম। বাথৰুমটো খুব ধুনীয়া চাফা আছিলে, কিন্তু মই বাথৰুমটো দেখাব বেয়া পাওঁ, আৰু বেলেগে দেখালেও মই বেয়া পাওঁ, কাৰণ মোৰ কিবা এটা ভাল নালাগে। আৰু আপোনালোকক কৈ দিছোঁ যে বাথৰুমটো খুব ধুনীয়া চাফ চিকুণ আছিলে, কিন্তু মই দেখাই নিদিলোঁ। আৰু চাফা আছিলে, সেইটো চিন্তা কৰিব নালাগে, বহুত ধুনীয়া চাফা। আৰু এইটো হ'ল আলমিৰা। আমি আলমিৰা বুলি গমেই পোৱা নাছিলোঁ, ছোৱালীজনীয়ে যেতিয়া চালে তেতিয়াহে গম পাইছোঁ যে এইটো আলমিৰা। এক্সট্ৰা যদি কম্বল লাগে তেতিয়া এক্সট্ৰা কম্বলো ৰাখিছে, কভাৰৰ লগত কভাৰো ৰাখিছে, আৰু গাৰুও ৰাখিছে, চাফ চিকুণে ৰাখিছে। এনেই যে থৈ দিছে তেনেকুৱা নহয়, চাফ চিকুণ, এনেকৈ কভাৰো লগত ৰাখিছে, যদি দৰকাৰ হয় এক্সট্ৰা, হয়তো ইয়াতে ঠাণ্ডা ন। আৰু সেই ওপৰৰ ফালে ৰাস্তাটো সেই দূৰত দেখিছোঁ, সেইটো হ'ল নকালি ফলছলৈ যোৱা ৰাস্তা। আমি পিছদিনা যাওঁতে গম পাইছোঁ, এতিয়া যিহেতু বৰষুণ দি আছে বাৰু। ছোৱালীজনীয়ে কফি দিছে দেই বনাই পিনি, কফি। সেইটো আমাৰ কটেজ। এতিয়া অকণ ওলাই আহিছোঁ আৰু ফুৰিবলৈ বৰষুণত। এইবিলাক আৰু বেলেগ বেলেগ এইবোৰ চব কটেজে।
গাঁও ঘৰ যেন লাগে, দেখি খুব ভাল লাগিছে আৰু এয়া হৈছে টেবুল চকী নিচিনা পাথৰেৰে সজাই ৰাখিছে। ইয়াৰ পিছদিনাখন মানুহবিলাকে ইয়াতে ব্ৰেকফাষ্ট কৰা দেখিছোঁ বাৰু। এইখন ৰেষ্টুৰেণ্টখন খুব চাফা আছিলে। বৰষুণে দি আছিলে, এতিয়া পৰা এৰিছে, হ'লেও ছাতিটো লৈ আহিছোঁ কাৰণ ঠিক নাই মানে কেতিয়া বৰষুণ দিয়ে ঠিক নাই আৰু অলপ পৰিৱেশটো চাওঁ বুলি আহিলোঁ। আপোনালোকক বেক কৰি দেখাই আছোঁ। আগত ছোৱালীজনী, মানুহজনৰ ভিতৰতে শুই আছে। আমি আহিছোঁ আৰু এইবিলাক খেলিবলৈ জোলনা চোলনা আছে, সৰু ল'ৰা ছোৱালী খেলা বস্তু আছে। আৰু এই ভাগটো মানে এইটোৱে ৰাস্তা, এই ভাগটো বেলি ভিউত পৰে, মানে বেলি ভিউৰ পৰা ভিউটো আপোনালোকে পাহাৰ দেখিব। আৰু এই ভাগটো হ'ল ষ্ট্ৰীম ভিউ, তাৰ পৰা আপোনালোকে নিজৰা এটা আছে, নিজৰাবোৰ দেখিব। সেইফালে যোৱা নাই বাৰু, কিন্তু দুটা ভাগ আছে আৰু ইহঁতৰে। আৰু খানাৰো ঠিক তেনেকৈ সিহঁতৰ লোকেল ডিছো আছে। দুটা কিটচেন আছে, এটা ইণ্ডিয়ান আছে। ইণ্ডিয়ানটো বা আপোনালোকে অৰ্ডাৰ কৰিব, যিহেতু লোকেলটোত পৰ্ক হওক বিফ হওক চব পায় মানে। গতিকে ষ্ট্ৰীম ভিউৰ পৰাহে আপোনালোকে খানাটো অৰ্ডাৰ কৰিব, কি কয় বেলি ভিউটোৰ পৰা নকৰিব। তাতে লোকেল ডিছবিলাক পোৱা যায়, তেওঁলোকৰ খাচী। এইটো নিজৰা, কিন্তু এতিয়া পানী নাইচোন। এইয়া নিজৰাটো, এইবোৰ কটেজবিলাক। ৰ'বা, মই ভিডিঅ' কৰিছিলোঁ। এইয়া ৰুমবিলাক দেখি খুব ভাল লাগিছে। ইয়াতে দেখি মানে চব মানে ৰুমৰ ডিজাইনবিলাক, সন্মুখৰ ভাগ এইবিলাক খুব ভাল লাগিছে। আৰু এইখিনি কটেজ ষ্ট্ৰীম ভিউত পৰে। আৰু আপোনালোকে খানা মেনুখনো আপোনালোকে ষ্ট্ৰীম ভিউ বেলি ভিউ দুয়োটাই পাব, মেনুতে পাব। আপোনালোকে ষ্ট্ৰীম ভিউৰ পৰা অৰ্ডাৰ কৰিব। যিহেতু আমি চেৰাপুঞ্জীত আহিলে ক'ত খাম কি নাখাম এইটো সকলোৱে চিন্তা লাগে, কাৰণ ইয়াতে গাহৰি গৰু একেলগতে মানে দুয়োটাই একেলগত পায়। গতিকে বহুতৰ সেইটো চিন্তা হৈ যায়। গতিকে আপোনালোকে চিন্তা নকৰিব। ষ্ট্ৰীম ভিউ কিটচেনটো ষ্ট্ৰীম ভিউ ফালে আছে দূৰে দূৰে, আৰু সিহঁতৰ যিটো বেলি ভিউ কিটচেন সেইটো আমাৰ ৰুমটোৰ ওচৰৰ ফালে আছে। গতিকে ষ্ট্ৰীম ভিউ আৰু বেলি ভিউ কিটচেন দুয়োটা বহুত দূৰে দূৰে হয়। গতিকে সেইটো আপোনালোকে চিন্তা নকৰিব, ষ্ট্ৰীম ভিউৰ পৰা অৰ্ডাৰ কৰিব। ভাগৰ লাগিলগৈ, ফেপাই গ'লোগৈ। ভাগৰ লাগি ফেপাই গ'লোগৈ। দীঘল আৰু চুটি দুটাই কৰিব লাগিছিলে, মানে কি ৰিলৰ। আমি যিহেতু ঘৰৰ পৰা ৰাতিপুৱা ওলাইছিলোঁ, গতিকে আমি লাঞ্চটোৰ কাৰণে ঘৰৰ পৰাই চিকেন পোলাও লৈ আহিছিলোঁ, আৰু সেয়া আমি ৰাস্তাতে খালোঁ। আৰু এই আবেলি সময়ত আমি এয়া পনীৰ টিক্কা লগতে এয়া দাম 7 চিকেন অৰ্ডাৰ কৰিছিলোঁ। খাবলৈ খুব টেষ্টি আছিলে, আৰু দামবিলাকো খুব বেছি নহয় মানে আমি গুৱাহাটীত যেনেকৈ ৰেষ্টুৰেণ্টত খাওঁ তেনেকুৱাই আছিলে। আৰু ইয়াতে গোটেইখিনি ডিটেইলছ লিখা হৈ আছে, বেলি ভিউ ষ্ট্ৰীম ভিউ কোনফালে যাব লাগে, ৰেষ্টুৰেণ্ট গোটেইখিনি দিয়া হৈ আছে। আৰু এতিয়া আবেলি সময়ত লাইট চাইট জ্বলিছে, ভাল লাগিছে, আৰু মানুহবিলাকো আহিছে। দিনৰ ভাগতো অৱশ্যে মোৰ অকণমান আহি ভয় লাগিছিলে, কাৰণ ৰুমবিলাকো দূৰে দূৰে আৰু গাড়ী পাৰ্কিঙত এখনো নাই, ইয়াতে মানুহ নাই নেকি বুলি। কিন্তু এতিয়া দেখিছোঁ মানুহ গোটেই আহিছে। দিনত হয়তো চবে ফুৰিব গৈছিলে, আৰু ৰুমৰ বাহিৰে বাহিৰে সকলোতে CCTV লগোৱা হৈ আছে। গতিকে ছেফটি হয়, ভয় খাব নালাগে। এয়া ৰাতি খানা আহি গ'ল, ছোৱালীজনীয়ে খাই আছে। এয়া চিকেন কচা লৈছিলে আৰু প্লেন ভাত, আৰু এয়া আমাৰ কাৰণে এটা ৰাখি থৈ দিছোঁ, যিহেতু আমাৰ অলপ ভোক লগা নাই, অলপ দেৰিকৈ খাম, কিন্তু খাবলৈ টেষ্টি আছিলে। গতিকে ডিনাৰ আৰু লাঞ্চ কৰিবলৈ আপোনালোকে ভাল পাব, ইয়াতে একো বেয়া নহয় খাবলৈ। আৰু এয়া হৈছে ৰাতিপুৱা পিছদিনা ৰাতিপুৱা পৰিৱেশ। 7:30 বাজিছে এতিয়া।
মই উঠি পিনি চালোঁ ইয়াৰ ভিউটো কেনেকুৱা লাগে। যিহেতু এতিয়া বৰষুণ চৰষুণ নাই বাৰু, ইমান ডাৱৰো নাই। এতিয়া আমি চাৰ্মিগাৰ পৰা যাবলৈ ওলাইছোঁ। ওচৰে পাঁজৰে যিখিনি ঠাই আছে ফুৰিম। আৰু এতিয়া মই ইয়াতে কৈ আছিলোঁ যে ইয়াতে ডিনাৰ লাঞ্চৰ কাৰণে খুব ভাল, খাবলৈও টেষ্টি, ৰিজনেবল প্ৰাইজত পায়। কিন্তু ব্ৰেকফাষ্টটো খুব দাম ল'লে, গতিকে অলপ গাত লাগিলে। কাৰণ ব্ৰেকফাষ্ট আকৌ ইয়াত নকৰিলে উপায়ো নাই, কাৰণ ইয়াত য'তে ত'তে খাবও নোৱাৰি। গতিকে আপোনালোকে যদি মেগী চেগী বনাই খাওঁ বুলি পাৰে, কিন্তু আমি আকৌ সেইখিনি নানিলোঁ নহয়, গমো নাপালোঁ। ইয়াতে বনাবলৈ সুবিধাটো আছে। আৰু ইয়াত কটেজবিলাকৰ দাম 3000ৰ পৰা হয়তো 7000লৈকে আছে নেকি। আমাৰতো 6700 লৈছিলে। গতিকে আপোনালোকে যদি আহিব পাৰে, আহিম বুলি ভাবিছে আহিব পাৰে, খুব ছেফটিয়ে হয়। আৰু মই ভইচ অভাৰ কৰিছোঁ কাৰণ ছাইডত অলপমান শব্দ হৈ আছিলে, সেইটো কাৰণে। এই ফুৰি মেলি আমি গৈ সোমালোগৈ জিভা ৰিজৰ্টত। আৰু জিভা ৰিজৰ্টতে মোৰ থাকিবলৈ মন আছিলে। আৰু যেতিয়া আমি বুক কৰিব বিচাৰিছিলোঁ তেতিয়া আমি নাপালোঁ ইয়াতে ৰুম, তেতিয়া চাৰ্মিকাতে পালোঁ আৰু। গতিকে চাৰ্মিকাতো থাকি খুব ভালেই লাগিলে, বেয়া নালাগিলে। গতিকে জিভা ৰিজৰ্টত থাকিব নাপালোঁ যেতিয়া লাঞ্চটোকে কৰিব আহিলোঁ ইয়াতে। আৰু ইয়াত টয়লেটো খুব চাফ চিকুণ, ভাল লাগিলে সেইটো কাৰণে। আৰু ইয়াৰ খানাও ভাল। আমি ল'লোঁ ফিছ মছলা, লগতে মিক্স ভেজ এটা, প্লেন ভাত, আৰু ছোৱালীজনীয়ে চিকেন চাও ল'লে। খুব ভাল আছিলে খাবলৈ, টেষ্টি আছিলে। আৰু গতিকে এয়া খাই মেলি আমি গুৱাহাটী গুচি আহিলোঁ।